আমাক কিয় আহাৰৰ প্ৰয়োজন? উত্তৰ: জীয়াই থাকিবলৈ আমাক সকলোকে আহাৰৰ প্ৰয়োজন। তদুপৰি আহাৰৰ পৰা আমি কাম কৰিবলৈ শক্তি পাওঁ। আহাৰে আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। 6 নম্বৰ প্ৰশ্ন হৈছে খাদ্যত থকা উপাদানবোৰ কি কি? উত্তৰ: খাদ্যত থকা উপাদানবোৰ হ'ল শৰ্কৰা বা কাৰ্বোহাইড্ৰেট আৰু চৰ্বি, প্ৰটিন, খাদ্যপ্ৰাণ বা ভিটামিন, খনিজ দ্ৰব্য আৰু পানী। গ নম্বৰ প্ৰশ্ন হৈছে সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্ৰয়োজন? উত্তৰ: যিবোৰ আহাৰ শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰ আহাৰক সুষম আহাৰ বুলি কোৱা হয়। সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে। সেয়েহে আমাক সুষম আহাৰৰ প্ৰয়োজন। ঘ নম্বৰ প্ৰশ্ন হৈছে আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে? উত্তৰ: আমি যথেষ্ট পৰিমাণে পানী খাব লাগে কিয়নো পানীয়ে আহাৰ হজম হোৱাত সহায় কৰে। পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে। পানীয়ে আমাৰ শৰীৰটো শীতল কৰি ৰাখে আৰু কমকৈ পানী খালে দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। ২ নম্বৰ খালী ঠাই পূৰ কৰা। ইয়াতে দিছে ক নম্বৰ জীয়াই থাকিবৰ বাবে ডেছ আছে। ইয়াত হ'ব আহাৰৰ প্ৰয়োজন। খ আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল ডেছ আছে। শব্দটো হ'ব প্ৰটিন। গ সেউজীয়া শাক পাচলি আৰু ফল মূলত ডেছ শব্দটো হ'ব ভিটামিন আৰু ডেছ আছে। শব্দটো হ'ব খনিজ লৱণ থাকে। ঘ প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক ডেছ শব্দটো হ'ব সুষম আহাৰ বোলে। ঙ ভিটামিন ডেছ আছে। ইয়াত এ হ'ব। ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে। ৩ নম্বৰ দিয়া হৈছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশৰ আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল খ অংশত হ'ব শৰ্কৰা। শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল খ অংশত হ'ব কেলছিয়াম। তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল লো। আয়ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল খ অংশত আছে গৰল। ইয়াৰ পিছত ৪ নম্বৰ দিছে শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। ক দিছে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল এটা দিছে দৈ আৰু গাখীৰ আৰু দৈ, চৰ্বি আৰু প্ৰটিন, ভিটামিন আৰু খনিজ লৱণ। ইয়াত শুদ্ধ উত্তৰটো হ'ব ভিটামিন আৰু খনিজ লৱণ। সম্পূৰ্ণ উত্তৰটো হ'ব এনেধৰণে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল ভিটামিন আৰু খনিজ লৱণ। খ নম্বৰ দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়? ইয়াত দিছে বেৰি কুকুৰিকণা অভাৱজনিত। উত্তৰটো হ'ব অভাৱজনিত ৰোগ। গ নম্বৰ ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল ইয়াত দিছে গাখীৰ, আমলখি, চয়াবিন। উত্তৰটো হ'ব আমলখি।